हेलो एवरीवन गुड मर्निंग मैं रश्मि आपनालोকক पुনৰ এবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ কি খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে আজি পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'লৈ এতিয়া ৰাতিপুৱা 7 বাজিছে আৰু মই ৰাতিপুৱা শুই উঠি পাকঘৰত কি কৰিব উপায় নাই সৰু লৰা আছে ৰাতিপুৱা এতিয়া হি উঠি কিবা এটা খাব বিচাৰিব তাকে পাকঘৰলৈ আহি ভাবিছো কিনো বনাও কালি ৰাতিৰো ঢেৰ ভাত থাকি গ'ল আৰু ভাতখিনি পেলাই দিবলৈওটো বেয়া লাগে তাকে মই আগদিনাখনি থাকি যোৱা ভাত কিনো কৰো আপোনালোকক দেখুৱাও ভাবিছো তেনেহলে ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু মই আজি দিনটোত কি কৰো কি নকৰো দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো এইখিনি ভাতখিনি ডাঙৰ এটা যতনত উলিয়াই ললো আৰু এতিয়া মই ভাতখিনি ভাঙি দিছো এনেকৈ এইখিনি ভাতখিনি এনেকৈ ভাঙি ললো আৰু হেফালে মই সবজি কাটি থৈছো সবজি দিম ক্যাপসিকাম ফ্ৰেশ বিন গাজৰ বন্ধাকবি হেনে কাটি থৈছো আৰু এফালে পিয়াজ এতিয়া কেৰাহী এখন পাতি লৈছো কেৰাহীখন গৰম হ'ল মই এতিয়া এটা ৰিফাইন তেল দি দিম এইখিনি তেলখিনি গৰম হ'ল মই এতিয়া ইয়াতে পিয়াজ দি দিছো আৰু ইয়াতে এতিয়া হালধি দি দিছো দুপেখিনি এবাৰ লৰাই লৈছো আৰু ইয়াতে এতিয়া কাটি লোৱা সবজিখিনি দি দিম প্ৰথমে ফ্ৰেশ বিন দিছো অকণমান ভাজ খালে ফ্ৰেশ বিনখিনি আৰু ইয়াতে মই এতিয়া গাজৰ দি দিছো আৰু এতিয়া ক্যাপসিকাম দি দিছো আৰু এতিয়া কাটি লোৱা বন্ধাকবিখিনিও দি দিছো গোটেইখিনি ভালকৈ এবাৰ আকৌ মিক্স কৰি দিছো আৰু ইয়াতে এতিয়া মই ভাঙি লোৱা ভাতখিনিও দি দিছো কেৰাহীখন মই হলাই ললো অকণমান লৰাবলৈ অসুবিধা হৈছিলে ইয়াতে মই এতিয়া অলপ নিমখ দি দিছো আৰু অলপ মেগী মছলা দি দিছো গোটেইখিনি আকৌ এবাৰ লৰাই দিছো ভাতখিনি ভাজ খোৱালৈকে অকণমান সময় ভাজি থাকিম এনেকৈ লৰাই লৰাই আৰু ইয়াতে মই এতিয়া অকণমান সস দি দিম এয়া গ্ৰীন চিলি সস আৰু এফালে টমেটো সস আৰু অলপ সয়া সস গোটেইখিনি ভালকৈ মিলাই দিম লৰাই লৰাই বনাব যাতে তলৰ ফালৰ পৰা লাগি নধৰে আৰু ইয়াতে মই এতিয়া অলপ কেঁচা ধনিয়া এনেকৈ মিহি মিহিকৈ কাটি দিম আপোনালোকে যদি বিচাৰে ইয়াত আলু দি দিব পাৰে মিহি মিহিকৈ কাটি আলু দি দিলেও বহুত ভাল লাগে খাই মই আজি আলু নাই দিয়া এইখিনি তেতিয়া মই অকণমান ঘিউ দি দিছো এইখিনি গোটেইখিনি আকৌ এবাৰ লৰাই দিছো ঘিউ দি দিলে ঘিউৰ ধুনীয়া গোন্ধটো আহে যে খুব ভাল লাগে খাই
এইখিনি হৈ গ'ল। হেল্ল', ভাত ভজা খালোঁ, খাবলৈ ভালেই হৈছিলে। আৰু গা পা ধুই মেলি আজৰি হ'লোঁ। এতিয়া ভিতৰৰ কামখিনিও কৰি ল'লোঁ। আৰু এতিয়া মই এইয়া জলফাই আচাৰৰ কাৰণে শুকুৱাইছিলোঁ। কি কৰিব, আজি বতৰ ডাৱৰ, এবাৰ ৰ'দটো ওলাইছে, এবাৰ সোমাইছে। আনকালে মই জলফাইখিনি বাহিৰতে উলিয়াই দিওঁ। ছাগলী আছে ওচৰত ঢেৰ, সেইকাৰণে তিনিডাল খুটি পুতি অকণমান ওখ কৰি তেনেকৈ ৰ'দত দিওঁ, বাহিৰতে দিওঁ, ধুনীয়াকৈ তেতিয়া ৰ'দটো পায়। আজি বতৰ ডাৱৰ কাৰণে ৰ'দ নাই, এইডোখৰতে দিছোঁ, বাৰাণ্ডাতে দিছোঁ। চাওঁচোন পাই এইখিনি দুদিন ৰ'দত দিয়া হ'ল। দুদিন নহয়, পূৰা এদিন আধা ৰ'দ পালে। আৰু এইফালে এইখিনি কালি কাটিছিলোঁহে। তাকে জলফাইখিনি বেয়া হৈ যাব নেকি চিন্তা কৰি আছোঁ। ৰ'দ নাই, ৰ'দ যদি এনেকৈ আৰু দুদিন যদি নিদিয়ে কিন্তু ভেঁকুৰ উঠি যাব। কালি কটাখিনি বাৰু ইমান বেয়া নালাগিব, ইমান হেৰি নাই কৰা, কষ্ট নাই হোৱা সেইখিনিৰ লগত। খালি সেইখিনি জলফাই কেইবাদিনো এনেকৈ ৰ'দত ইঠাইৰ পৰা সিঠাই সেনেকৈ সলাই সলাই ৰ'দত দিছিলোঁ। যদি আৰু দুদিন ৰ'দ পালে পূৰা শুকাই যাব, যদি নাপায় ৰ'দটো বেয়া হৈ যায়, ভেঁকুৰ উঠি যায়, বেয়া লাগিব। তাকে আৰু এতিয়া মই চাদৰত দহি বাতিবলৈ আছে, অকণমান দহি বাতি লওঁ। তাৰপৰা আকৌ 12টা বজাত ভাত বনাবলৈ হ'ব, পাছবেলাৰ কাৰণে। তেনেহ'লে চাই থাকক ভিডিঅ'টো। ভাতৰ লগত মই কি বনাওঁ, কিহৰ লগত ভাত খাওঁ আজি, চাই থাকক ভিডিঅ'টো, দেখুৱাম আপোনালোকক। এতিয়া আকৌ পাকঘৰত ভাত বনাবলৈ লৈছোঁ। এইফালে ভাত উঠাই থৈছোঁ আৰু এতিয়া বনাম চব্জি। চাওঁ আহক কি চব্জি বনাওঁ। এইখিনি জিলিমিলি আৰু মাছৰ জোল বনাম। এইখিনি জিলিমিলি এনেকৈ ধুই লৈছোঁ মই, আৰু এইখিনি এতিয়া মিহি মিহিকৈ কাটিম। আৰু লগত মই আলু দিম, আলু মিহি মিহিকৈ কাটি দিম। আৰু লগত দিম মই দুটা জলফাই টেঙা হ'বলৈ কাৰণে। বিলাহী দিছোঁ যদিও আকৌ জলফাই টেঙাও দিছোঁ, কাৰণ আজিকালি বিলাহীবিলাক টেঙা নহয় সিমান। মাছৰ লগত বনাম যেতিয়া মাছৰ জোল অকণমান টেঙা হ'লে ভাল লাগে খাই। আৰু এইফালে কেৰাহীখন পাতি থৈছোঁ, অকণমান গৰম হ'বলৈ দিছোঁ। এখন কেৰাহী গৰম হ'ল, মই ইয়াতে এতিয়া মিঠাতেল দি দিছোঁ অলপ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰিলে সদায় মোৰ হাতত এটা এটা চিন থাকি যায়। সেইদিনাখনি সৰু সৰু মাছ ফ্ৰাই কৰিছিলোঁ, এয়া এটা, আৰু এটা আছে সেনেকৈ চিন। মুঠতে মাছ ফ্ৰাই কৰিলে মোৰ হাতত এটা এটা চিন থাকিয়ে যাব। আৰু পিঁয়াজখিনি ভাজ খালে মই এতিয়া ইয়াতে নহৰু আদা দি দিম। নহৰু আদা কেঁচা গোন্ধ গ'ল, মই ইয়াতে এতিয়া কাটি লোৱা জিলিমিলি আলু আৰু বিলাহীখিনি দি দিছোঁ। মই লগতে জলফাইকেইটাও দি দিছোঁ। ইয়াতে এতিয়া মই নিমখ দি দিম। মই আন্দাজত দি দিছোঁ, আপোনালোকেও আপোনালোকৰ সোৱাদ অনুসৰি দিব নিমখ। এইখিনি হৈ গ'ল, মই ইয়াতে এতিয়া পানী দি দিম। পানী আৰু অলপ দিছোঁ।
এয়া পানী দি দিলোঁ, পানী অলপ সৰহকৈ দিছোঁ আৰু ইয়াতে এতিয়া মই মাছ কেইডোখৰ দি দিম। মাছকেইডোখৰ দি এতিয়া মই অলপ সময় উতলাই থাকিম। এইখিনি চব্জি উতলি আছে আৰু ইয়াতে মই এতিয়া অলপ ধনিয়া দি দিম। এইখিনি মাছৰ জোল ৰেডি হৈ গ'ল। ভাত খোৱা হৈ গ'ল। ভাত খাই থাকোঁতে ভিডিঅ'হে কৰা নহ'লে আৰু মাছৰ জোলকণ খাবলৈ বিৰাটেই ভাল হৈছিলে। টেঙা টেঙা লাগিছিলে, খুব ভাল লাগিলে খাবলৈ। আৰু তেনেকুৱা ধৰণৰ বনশাকবিলাক মোৰ খাই বিৰাট ভাল লাগে। খুতৰা, তাৰপাছত মাটিকান্দুৰি আৰু জিলমিল সেনেকুৱাবিলাক মিক্স কৰি জোল বনাই হওক বা ভাজি বনাই হওক বিৰাট ভাল লাগে খাই। আপোনালোকে খাই ভাল পায়নে বাৰু? মোৰ যে বহুত ভাল লাগে খাই। আগতে ঘৰৰ বাৰীতে ওলাইছিলে, এইবাৰ খালি শাক পাচলি সেনেকৈ ঘৰত কৰা হোৱা নাই। যদি কোৰ মাৰি দিয়া হয় যিকোনো জেগাতে ওলায় জিলিমিলি, খুতৰা, মাটিকান্দুৰি। এইবাৰ শাক ঘৰত কৰা হোৱা নাই কাৰণে নাই ওলোৱা, বজাৰৰ পৰা কিনি অনা হৈছে। খাবলৈ তেনেকৈ নাপাওঁৱেই। আগতে বাৰীত থাকোঁতে নিজৰ বাৰীৰ পৰা নিজে ছিঙি আনি যেতিয়াই তেতিয়াই খাব পাৰোঁ, এতিয়া পাবলৈ নাই। আৰু যদি ভিডিঅ' চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমেই পায়। আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু মোৰ আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কাইলৈ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।